আতংকৰ মাজতে ডিফু চহৰ সিক্ত হল গ্ৰন্থ সৌৰভেৰে ডিফুত বিশিষ্ট লেখক সাংবাদিক বৰসিং ৰংফাৰ কাৰ্বি আংলং ৰাজনৈতিক ইতিহাস উন্মোচন। ডিফু কলেজত নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত। প্ৰতিবাদৰ ষষ্ঠ দিনতো কৰ্তৃপক্ষৰ সঁহাৰি নাই। বিধানসভা নিৰ্বাচনৰ আগন্তুক তৎপৰ পাহাৰীয়া জিলা ভিন্ন ৰাজনৈতিক দল ১ নং দুৱাৰ আমলাৰ এমএচিয়ে নিজ সমষ্টিৰ নৈ পৰিয়াল ৰাজ্যক বিতৰণ ২খনকৈ নাও। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। সমগ্ৰ দেশজুৰি কৰোণাতংকত কম্পমান থকাৰ মাজতো সাহিত্যিক লেখকসকলৰ কলম কেতিয়াও এক মুহূৰ্তৰ বাবেও স্তব্ধ হোৱা নাই। ইয়াৰে উৎকৃষ্ট উদাহৰণ কাৰ্বি আংলং জিলাৰ ডিফুত সোমবাৰ গ্ৰন্থ উন্মোচন। বিশিষ্ট লেখক সাংবাদিক বৰসিং ৰংফাৰৰ মূল্যৱান গ্ৰন্থ কাৰ্বি আংলঙৰ ইতিহাস উন্মোচন ডিফুৰ লুৰলাংচু স্থিত ৰাংচিনা চাৰ্প প্ৰেক্ষাগৃহত। কৰোণা তথা কোভিডক লৈ মানুহৰ মাজত হাহাকাৰৰ সময়ত গ্ৰন্থৰ সৌৰভেৰে সিক্ত কৰিলে সমগ্ৰ চহৰখনৰ লগতে কাৰ্বি আংলং জিলাত। গ্ৰন্থ উন্মোচন কৰিলে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। গ্ৰন্থ উন্মোচন কৰি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে এইদৰে ভাষণ প্ৰসংগত কয় যে এনে গ্ৰন্থ জাতিৰ বাবে অতি প্ৰয়োজনীয়। ভৱিষ্যতে উঠি অহা শিক্ষিত যুৱক যুৱতীৰ বাবে গ্ৰন্থখনৰ জৰিয়তে বিচাৰি পাব গৱেষণাৰ সমল। উল্লেখ্য যে এই গ্ৰন্থ উন্মোচনী সভাত সাংসদ হৰেণ সিং পে, পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো, ৰাজু টিছো, প্ৰদীপ ৰংপিকে ধৰি এমএচি দৰসিং ৰংহাং, ডি উফিং মাছলাই, বিশিষ্ট লেখক গৱেষক ধৰম সিং তেৰণ, বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰা প্ৰমুখ্য বহু কেইগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে। এই মাহত নহ'লে অহা মাহত তেখেতে আকৌ ওলাব ইংলিছ আৰু আছামিজ। তেখেতে আৰ্টিকলবিলাক কালেক্ট কৰা হৈ গ'ল আৰু গোটেইখিনি খৰচ পাতি সেইটো মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বহন কৰিম বুলি মই তেখেতক ক'লোঁ। অথনি আকৌ ধৰ্মচৰণ ডাঙৰীয়া কোৱা নিচিনা মই সেইদিনাও কৈছোঁ, কাৰ্বি আংলং হিষ্ট্ৰী পাষ্ট এণ্ড প্ৰেজেণ্ট। এতিয়া সেই বুকছখনৰ ইনগ্ৰেশ্যন কৰা সময় মই তেতিয়াও মই কৈছোঁ, যিমানখিনি ইয়াত কিতাপ লেখা কাৰ্বি আংলং ইণ্টাৰেষ্টেড তেখেতসকলক মই যিমান পাৰোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জৰিয়তে বা টিম কাৰ্বি আংলং হৈ মই সহায় কৰিম। আৰু আমাৰ ৰাইজৰ যি আশা আকাংক্ষা, ৰাইজৰ যি অধিকাৰ, এই অধিকাৰ পাবৰ বাবে এই কিতাপখনে সাৰ পানী যোগাব বুলি মই আশা কৰিছোঁ। ASDC আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি আৰু 2011 চনত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু বিদ্ৰোহী সংগঠন UPDSৰ মাজত স্বাক্ষৰিত হোৱা MOS অৰ্থাৎ মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, তাৰ প্ৰতিলিপিও গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছোঁ। ইয়াৰ উপৰি 1937 চনত ব্ৰিটিছৰ সময়ত আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, তাৰ অধীনত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাত কাৰ্বি আংলঙৰ পৰা কোন প্ৰথম বিজয়ী হৈছিল, বিধায়ক হিচাপে কোন নিৰ্বাচিত হৈছিল, সেই কথা এটা ইয়াত উল্লেখ আছে। তেতিয়াৰ পৰা এতিয়ালৈকে সাম্প্ৰতিক সময়লৈকে জিলাখনত অনুষ্ঠিত হোৱা নিৰ্বাচনবোৰত কোন কোন বিধায়ক হিচাপে MSc হিচাপে নিৰ্বাচিত হৈছে, সেই গোটেই কথাবোৰ গ্ৰন্থখনত মই উল্লেখ কৰিছোঁ। অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ।
ডিফু কলেজত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি কৰিব পৰা নাই আনহাতে কৰ্ণাটকৰ বাবে জিলাৰ বাহিৰত বিভিন্ন কলেজে ঘূৰি নাম ভৰ্তিৰ বাবে প্ৰচেষ্টা কৰিব পৰা নাই এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীয়ে কৰিব কি 9 ছেপ্টেম্বৰৰ পৰা নাম ভৰ্তিৰ সুযোগ প্ৰদানৰ দাবীত কলেজখনৰ ছাত্ৰ একতা সভাৰ লগতে কেএছৰ নেতৃত্ব সহযোগ কৰি কৰ্তৃপক্ষৰ এনে বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে কিন্তু অধ্যক্ষ নীৰৱ শৰ্মাই কাণত তোলাৰে সোপাদি শুনিও নুশুনা ভাও জুৰি আছে প্ৰত্যেকবাৰে ডিফু কলেজত নামভৰ্তিৰ সময় হ'লে ছাত্ৰ-ছাত্ৰীৰ বিলৈ বিপত্তিৰ সীমা নোহোৱা হয় কলেজত নামভৰ্তি হ'বলৈ কৰিব লাগে প্ৰখৰ ৰ'দকো নেওচি তীব্ৰ প্ৰতিবাদ নাম লগাবলৈ কৰিব লাগে হাহাকাৰ ধৰ্ণা নিজৰ জন্মস্থানত থকা কলেজত নাম নলগাই ছাত্ৰ-ছাত্ৰীয়ে যাব ক'ত আচাৰ্য বিষয় যে ছাত্ৰ-ছাত্ৰীৰ ধাৰাবাহিক প্ৰতিবাদৰ আজি 6 দিন পূৰ্ণ হোৱাৰ পিছতো কাৰ্বি সাহিত্য শাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষই জনোৱা নাই একো সঁহাৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰমহাঙে আজিলৈকেও অধ্যক্ষ নীৰৱ শৰ্মাক একো নিৰ্দেশ দিব নোৱাৰাৰ বাবে ক্ষোভিত আৰু আশ্চৰ্য প্ৰকাশ কৰিছে ছাত্ৰ নেতৃত্বই ছাত্ৰ সন্থাৰ প্ৰশ্নকাৰ সাহসত সাহসী অধ্যক্ষ নীৰৱে পৰিষদৰ মুখ্য কাৰ্যবাহী শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যকে ধৰি সমগ্ৰ শিক্ষা বিভাগক বিধানগ্ৰস্ত পৰিদৰ্শন কৰি এইদৰে ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আওকণীয়া স্থিতি গ্ৰহণ কৰি থাকিব পাৰিছে ক্ষোভিত ছাত্ৰ নেতৃত্বই কাট নিউজৰ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে অধ্যক্ষ নীৰৱ শৰ্মাৰ লগতে পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে Itu appeal lo Karbi Anglong Autonomous Council je semet EM in charge higher education panstame je student tum laso ke mang laso demand mang ke genuine lo lasi laso demand mang ke pachun pi paprap jihan sini li chuning ri lo la penon covid-19 kisung operason son hut bang ke economic sonsuri kisung do ejat do lahang bong stame student pena purial tu mang ke hong dam ninghang stame dam ninghang stame la bang ke dam long le dokok tai mane lasi lahai kaduga situation lang pen matha etsi ili chuning ri lo je doan tum same la tumang ke admission long ke adjust pon nai la pen puthot appeal thulo kaduga Karbi Anglong Autonomous Council ke chari pon bangpu bangphi tuman stame pen EM phan stame ela so ke mang ke rapjin ben pachun PC kopi pot koson polone kopi ke sungone kopi ke boy dolone pini ani andame labang so college puthak ethe ta me ningje jedet ason si theklo pin ni pho pleng era phike ethe ba ke ningje nei apolo je nali tum lo chali tuma phana bange towa na thopi pon dolo ke matha dolo poson ini pathe son dui ma pu chong hong du tame no anda thekpolong le delo na pen jasmet pet bange ajale pu tame councilor so ratum education na hina na kapang kre ke bange la matha un e pin ason si no nang man tanglo labang so dimanil tum through principal difu government college pen itum akhai si yam turam hang aphan lapen ke akhai finance minister ampar education minister of Assam Himanta Biswa Sarma aphan itum memorandum pilo the memorandum pidat pen fitstame nilum komane ka chuthan mang arjulong kam claim bom lo pas arjulong stame formally nitum ke claim council pen steps scan pon itum aphanang ke pachi la posona velang lapen ke alang tum la dakwang mensi osumar namhan lamchak je kipi je nang tum students tum phan admission ang pilapo nang tum chipadug nang nilo po lamchak tu nang kipi velang ja por hul itum nani golaghat nani noga nani guwahati chali danji padin galilo non ke hong ke tum damasin elo lasi hong damun elo pong te itum arisoi jang tum na hu penula so government college long itum admission long na po admission long det pen itum than bang dak admission difu government college long than bang tum vacant post tami itum fill up na po te alang ni tum simo labang so risoi jang tum dak enrollment det pen alang ni tum silu thanji lasi ni tum kachung digala autonomous council pen tong se court pen action bang enang po action en pen litum asong akimang litum government college ari so ejang to akimang bang pachun pivek dang po pachun litum labang so a protest long pen jelo on the report kat news
আগন্তুক বিধানসভা নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানে অন্যান্য তৎপৰ হৈ উঠিছে ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে শাসকীয় দল বিজেপি কাৰ্বি পৰিষদৰ এমএচি তথা 1 নং দুৱাৰ আমলা পৰিষদৰ জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৈ সমষ্টিটোৰ নৈপৰীয়া ৰাজ্যক সোমবাৰে বিতৰণ কৰে 2খনকৈ নাও উল্লেখযোগ্য যে প্ৰতিবাৰ বাৰিষাতে পশ্চিম কাৰ্বি আংলং জিলাৰ 1 নং দুৱাৰ আমলাৰ মাইচান থাৰবে আবি বৰচালি আদি ভালে সংখ্যক গাঁৱৰ ৰাইজ বানপানীত পীড়িত হৈ হাবুডুবু খাবলগীয়া হয় আনকি বহিজগতৰ সৈতেও যোগাচিহ্ন হৈ পৰে বানপানীত এই অৱস্থাত ৰাজ্যক উদ্ধাৰৰ বাবে জিলাৰ জলসম্পদ বিভাগৰ পৰা এমএচি প্ৰভাত চন্দ্ৰ তাৰৈ আনুষ্ঠানিকভাৱে বিতৰণ কৰে মাইচাম আৰু বৰচালি গাঁৱৰ গাঁওবুঢ়াৰ হাতত উল্লেখ্য যে বিগত বছৰটো জনপ্ৰতিনিধি প্ৰভাত তাৰৈ বানপানী পীড়িত ৰাইজক নিজাববীয়াকৈ 5খন নাও বিতৰণ কৰে বিধানসভা নিৰ্বাচনৰ আগন্তুক জনপ্ৰতিনিধিৰ এই কাৰ্য নিশ্চয় সমৰ্থক ৰাইজক আকৰ্ষিত কৰিছে বটাতলাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ভাৰত স্কাউটছ এণ্ড গাইডছৰ নিউ দিল্লী স্থিত কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে পশ্চিম কাৰ্বি আংলঙৰ আমকাচি ডন বস্কট হাইস্কুল প্ৰাংগণত ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী সোৱৰ্ণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায় 13 ছেপ্টেম্বৰত যোৱা 31 আগষ্টত নিধন হোৱা ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমকাচি ডন বস্কো হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় পবিত্ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমকাচিৰ স্কাউট এণ্ড গাইডছৰ গাইড মাষ্টাৰ পি ৰাটনী আৰু স্কাউটছ এণ্ড গাইডছ সকলৰ সহযোগত ডন বস্কোত অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ মেট্ৰ স্কাউট কমিশনাৰ AR লাজাৰ অংশগ্ৰহণ কৰে ডন বস্কৰ অধ্যক্ষ ফ্ৰান্সিছ টেষ্টলিনৰ পৌৰোহিত্যত সভাত অনুষ্ঠিত স্কাউটছ এণ্ড গাইডছক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত মতামত ব্যক্ত কৰে বিশিষ্ট অতিথিসকলে উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা আৰু 150ৰ পৰা 200 শব্দৰ ভিতৰত ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় Morning, Don Bosco High School, Amkachi, Karbi Anglong, Assam. Today, 13th September 2020, according to the letter we received from the headquarters of Scouts and Guides,
Today we are paid a homage to the former President Pranab Mukherjee. With our guides and scouts, we had all faith prayer and competition, planting of the tree, and we made this wonderful day meaningful according to the instruction. Thank you very much. Amori Pora, Piratene Report Cut News. পশ্চিম কাৰ্বি আংলঙত PMGY অধীনৰ গৃহ আনুষ্ঠানিক উন্মোচনৰ আজি কেইবামাহৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল বাসগৃহৰ জিলাখনত এনে ঘটনা ক'ত ঘটিছে জানিবলৈ চাওঁক আমাৰ প্ৰতিবেদন পশ্চিম কাৰ্বি আংলঙৰ 7 নং কপিলি পৰিষদ সমষ্টিৰ অন্তৰ্গত ঠেংলং নামৰ এখন গাঁৱত ঘটিছে এনে ঘটনা 2016-17 বিত্তীয় বৰ্ষৰ পুঁজিৰ অধীনত ৰংখাং ব্লক উন্নয়নৰ অধীনত অম্ফু টিছপি আৰু কাজক ইংলেংপি নামৰ হিতাধিকাৰীৰ নামত আবণ্টন দিয়া হৈছিল PMGY অধীনৰ দুটা বাসগৃহ এয়া চাওক কোনোমতে ঘৰটো থিয় কৰাই ইটা গাঁঠি সম্পূৰ্ণ হৈছিলহে কৰ্মৰ কৃতিত্ব দেখুৱাবলৈ MSC পৱন কুমাৰ ৰায়ে VDC অধ্যক্ষ হনসিং টেঙৰ উপস্থিতিত উন্মোচন কৰিলে কিন্তু উন্মোচনৰ শীঘ্ৰতাত থাকি গ'ল বেৰাৰ ওপৰত সিমেণ্টৰ লেপ দিয়া আৰু মজিয়াত পকি কৰি দিয়া কাৰ্য জানিব পৰা মতে বাসগৃহ নিৰ্মাণৰ বাকী ধনশিৰি খণ্ড উন্নয়নৰ কনিষ্ঠ অভিযন্তাকে ধৰি বিভাগীয় কৰ্মচাৰী আৰু ঠিকাদাৰৰ মিলি ফকট কৰি পেলালে আত্মহাত এই সন্দৰ্ভত MSC পৱন কুমাৰ ৰায় কি পদক্ষেপ গ্ৰহণ কৰে সেয়া আগন্তুক সময়ত পৰিলক্ষিত হ'ব Nanglimene kopi lo ini. Omput timungpi. Tisopi di. Labang so ahem nikan kandak dolo petang te. Kane thombak dulu beraktor di. Kane thom di. Lapen labang so kontrak kamian ko mala so kontrak. Berenti so di. Labang so ahem kangpu ohut ko malo bang VDC chairman pen Puan Kumar bang ikma. Kangpu mani bang so na lang chona. Kalang. Kangpu bang pila. Kalang ma. Mana punai lang so mala si. Ada chairman bang kang mati. So heme cepat tang tu ni mo noni poi bang bani patang nang pu si ada chairman bang. Kalang ma. Kali hal dak wall ang getoke inaugurated by VDC chairman lapen MSC Puan Kumar pumati. Kalang ma. Koson si ahem tang tipin le la pang pulong pop bang lo la so la VDC chairman petang nang ipu alam ni yekang ma. Petang ni ipu bang. Kalang di. La bang so hem kalang ma. La bang so hem so get batai kan puisa olai tangke. Batai thom di. Nalimen kopi lo ni. Kaci bipi di. La bang so ahem so ingkan kan bag dolo petang te ke. Kan pli bag do ipo bon. Ingkan pli lo di. La pen batai kan puisa olai tangke. Batai thom di. Batai thom si da hem kalar bang vid di. La pen la bang so contractor men kumalo. Sondro tiso di. Kalang. Oh berenti so di. Abang so hem so nang petang pivek ningi mani. Petang pivek nang publisi chuningri iglo ni ditume ho. আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ